হাই গাইজ, কি খবৰ? ক'লে খবৰ নিশ্চয় ভাল, মোৰো ভালে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ভাবিলোঁ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া সময় হ'ল 7:30। উঠি গা পা ধুই মেলি আহি ছোৱালী স্কুল আছে, তাইকো নিব লাগিব স্কুললৈ। ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ভিডিঅ'টো যিমান যি পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। আৰু এতিয়া মই যাওঁ, গা পা ধুই আহি আপোনালোকলৈ পঠাই আছোঁ। আহি গ'লোঁ, গা পা ধুই ওলাই ল'লোঁ স্কুললৈ যাবলৈ। ছোৱালীও ওলাই ল'লোঁ। ফোন কৰি দিয়া। Hi guys, আমি স্কুলে যাব লাগিছে। গা ধুলো, চুলিটা তিতিয়ে ধুমুনা তিতা। তোমাৰ নামটো কৈ দিয়া। মোৰ স্কাই, মোৰ নাম মিছ লচিখা দত্তা। কবিতা স্কুলত গাবা দেই। এতিয়া স্কুললৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। স্কুলখন বেছি দূৰত নহয় বাৰু, ওচৰতে খোজকাঢ়ি যাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আহি আছোঁ খোজকাঢ়ি, চাওঁ। খোজকাঢ়ি পামহি আৰু বেছি দূৰ নাই, পালোহি আৰু বেছি স্কুলখন। খোজকাঢ়ি আহা স্কুলৰ পৰা আহি পালোহি আৰু স্কুলৰ ভিডিঅ' কৰিবলৈ নহ'ল। স্কুলৰ ল'ৰা ছোৱালী নহ'ল আজি, এটা শনিবাৰ কাৰণে ভিডিঅ' নকৰিলোঁ। বেলেগ এদিনা ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম স্কুলৰ পৰিৱেশটো। আৰু আহোঁতে বৰষুণতে গোটেই তিতি বুৰি মেলি আহিছোঁ। ফ্ৰেছ হৈ লওঁ, ভাত খাই মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ। ভাত খাই আজৰি আহিলোঁ। আৰু আপোনালোকক ক'বলৈ আছিলে যে এই মাহটো গোটেই মাহটো স্পেচিয়েল দিন হয়। কিহৰ স্পেচিয়েল দিন হ'ল? কিহৰ? তাক ক'ব চাব দেই। নহয়, আজিৰ পৰা পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। আজিৰ পৰা ভাদ মাহ মানে আজি ভাদ মাহৰ প্ৰথমটো দিন। আৰু এই ভাদ মাহত নামঘৰত যিহেতু নাম লয়, নামঘৰলৈও যাব লাগিব। আপোনালোকক দেখাম বাৰু আমাৰ নামঘৰত কেনেধৰণে নাম লয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ ফালে নাম লয় নে নলয় ভাদ মাহত। আমাৰ ফালে লয়। আজি প্ৰথমটো দিন যাম আজি নামঘৰলৈ আৰু আপোনালোকক দেখাম আমাৰ নামঘৰলৈ কেনেদৰে নাম লয়। সেইটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। ওলাই মেলি ৰেডি হৈ ল'লোঁ নামঘৰলৈ যাবলৈ। বেটীও ওলাই ল'লে। আমি এতিয়া ক'ত যাম? কৈ দিয়া, ভিডিঅ'টো চাই থাকিব। পাপ নাইকিয়া বুদুলিটো চাই থাকিব। নব যাব নেকি? আমি গৈ আছোঁ। ব্লগ বনাওঁনে? যিহেতু আপোনালোকে শেষলৈকে চাই থাকিব। অ' নব এয়া পাই গ'লোহি নামঘৰ। পিনে আমাৰ দিখৌ নদীখন, এখন গেমন দলং। এখন আমাৰ দিখৌ নদীখন। এইপিনে আমাৰ নামঘৰ জানো। এয়া নবৌ আহি আছে।
আমাৰ মানুহ এয়া কটা চিঙা কৰি আছেহি। এয়া নামত বহিবলৈ লৈছে। যিহেতু নামত বহিলে উঠি আহিব নাপায়, বহি বহি যিমানকণ পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। প্ৰথমতে কীৰ্তন পঢ়ি লয়, কীৰ্তন পঢ়ি আছে। যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ।
দেখিছেনে ইমান ডাঙৰ বৰষুণ এইটো চাইডে বহিবই পৰা নাই ভিতৰলৈকে এচাকনি মাৰিছে প্ৰথমতে নাম শেষ হৈছে নহ'লে বহিবই নোৱাৰিলেহেঁতেন এয়া নাম শেষ হোৱাৰ পিছত চাহ দিছেহি চাহকণ খাই লওঁ এয়া লাল চাহ এয়া এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন প্ৰসাদ কাৰ কাৰ প্ৰিয় মই বহুত ভাল পাওঁ খাই এয়া বিদায় হোৱা কৰিবলৈ ৰখি আছে আজি ভিডিঅ'টো ইমানেই আছিল কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা